হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আজি মই আপোনালোকক মোৰ নতুন ঘৰখনৰ মোৰ ফুলৰ বাগিচাখন দেখাইছোঁ। এয়া নতুন ঘৰ লোৱাৰ পৰাই দেখাবই পৰা নাই, ইমান বিজি হৈ গৈছোঁ ঘৰৰ কামত। মানে এইটো হৈছে মোৰ নতুন ঘৰখন। ইয়াৰ ফ্ৰণ্টতে মই এনেভাৱে ফুলখিনি থৈছোঁ। পূৰা কুকুৰাই ঠোঁটেৰে খুচৰি খুচৰি শেষেই কৰিছে আৰু এইখিনি মই এনেভাৱে থৈছোঁ। এইফালে পৰুৱাই বাঁহ ধৰিছে, একদম পূৰা মাটি উঠাই দিছে মানে। এয়া বিদ্যা পাতজোপা, গোটেই পৰুৱাই মানে চাওকচোন বাৰু কেনেকুৱা অৱস্থা কৰি দিছে। আগতে আপোনালোকক ডিব্ৰুগড়ত থাকোঁতেহে দেখাইছিলোঁ, এই নতুন ঘৰৰ সেইটো দেখুওৱা নাছিলোঁ যেনিবা। এয়া এইবিলাক ওপৰটোত ৰাখি দিছোঁ, এইফালে এনেকৈ থৈ দিছোঁ মই। সেই এলোভেৰাটো নাজানো কি কাৰণে হোৱা নাই, মাটিখিনি বালিয়া হোৱাৰ কাৰণে হোৱা নাই নে কি এনে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এলোভেৰা কেনেকৈ কি কৰিব লাগে, বঢ়াই নাই মানে এইটো আগৰ পৰা এনেকৈয়ে আছে। আৰু এইখিনি আছে, সেইখিনি মই আপোনালোকক দেখাইছোঁগৈ। এইটো হৈছে মোৰ ঘৰটোৰ বাহিৰৰ দৃশ্য। কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে। এইফালে ৰাখি দিছোঁ কিছুমান ফুল। এইখিনিয়ে বৰষুণ দিছে কাৰণে ফুলখিনি বহুত ধুনীয়া হৈ উঠিছে। এইটো মনি প্লাণ্ট। এইখিনি কেনেকুৱা হৈছে জনাব দেই আপোনালোকে কমেণ্ট কৰি। অ'কে, বাই বাই।